নমস্কাৰ আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটি নতুন ৰেচিপি বহুতেই সিম্পল ৰেচিপি আৰু ৰেচিপিটো হ'ল কচুথুৰি আৰু শুকান মাছটো হ'ল আপোনাৰ ঘৰতে মই শুকুৱাই লোৱা আৰু বৰকচোন চাওঁ আৰু কি লাগিব আমাক এই ৰেচিপিটো বনাবলৈ আমাক লাগিব কলা কচুৰ থুৰি এয়া কোমলীয়াটো লাগিব আৰু এয়া আপোনাৰ মিঠাতেল এয়া জালুক অলপ জিৰা আৰু শুকান জলকীয়া 3টা লৈছোঁ বিলাহী ঘৰৰ কেঁচা জলকীয়া তেজপাত 2 খিলা হালধি নিমখ আদা আৰু এয়া নহৰু আৰু এয়া শুকান মাছ থুৰিখিনি মই ধুই ল'লোঁ আৰু এনেকৈ অলপ ডাঙৰকৈ পিচ কৰি ল'ব লাগে মোৰ কচু শাকখিনি কটা হৈ গ'ল আৰু এতিয়া মই এইটো বইল কৰি ল'ম প্ৰথমতে মই পানী দি পেলাই ইয়াতে বইল কৰি ল'ম শাকখিনি প্ৰথমতে এতিয়া মই ঢাকনিটো লগাই দিছোঁ আৰু 2টা চিটি অহালৈ আমি থ'ব লাগিব কচু শাক বইল কৰা হৈ গ'ল এয়া ধুনীয়াকৈ সিজিলে আমি এতিয়া আদা নহৰু জালুক আৰু কেঁচা জলকীয়াখিনি পেষ্ট বনাই ল'ম এয়া আমাৰ চব্জি বনাবলৈ কচু শাকখিনি ৰেডি হৈ গ'ল এতিয়া আমি বিলাহীটো কাটি লওঁগৈ এয়া মই বিলাহীখিনি এনেকৈ পিচ কৰি ল'লোঁ আৰু একেটা মই পেষ্ট বনাই ল'লোঁ গৰম হ'বলৈ মই কেৰাহী বহাই দিছোঁ এয়া মোৰ কেৰাহী গৰম হৈ গ'ল আৰু ডাঙৰ চামুচৰে মই আধা চামুচ মিঠাতেল দিছোঁ মোৰ প্ৰথমতে মই শুকান মাছখিনি ভাজি লৈছোঁ মাছখিনি ভজা হৈ গ'ল আপোনালোকে দেখিছে ইয়াৰ ৰঙচুৱা হৈছে ধুনীয়াকৈ ভজা হৈ গ'ল আৰু এতিয়া মই বেলেগ এটা বাচনত উঠাই থৈ দিম ভাজিবলৈ আৰু বিলাহী ভাজিবলৈ আৰু অলপমান তেল ইয়াতে মই দি দিছোঁ তাৰপিছত এতিয়া তেলখিনিও গৰম হৈ গ'ল শুকান জলকীয়া 2টা আৰু তেজপাত 2 খিলা মই ইয়াত তেলত দি দিছোঁ এতিয়া জিৰা আধা চামুচ দিছোঁ মই পেষ্ট বনাই থোৱা আদা নহৰু আৰু জালুক আৰু আপোনাৰ জলকীয়াৰ পেষ্টটো তেলত এইখিনি ভজা হৈ গ'ল এতিয়া কাটি থোৱা বিলাহীখিনি ইয়াতে ভাজি ল'ম এয়া হালধি এচামুচ আৰু নিমখটো সোৱাদ অনুযায়ী দিব মই এচামুচ দিছোঁ বিলাহীখিনি সিজাকৈ ভাজি ল'ব লাগিব বিলাহী ভজা হৈ গ'ল আমি ইয়াতে আমাৰ শাকখিনি মিহলাই দিম এতিয়া 2 মিনিটৰ কাৰণে আমি ঢাকনি লগাই দিম এতিয়া আমাৰ 2 মিনিট হৈ গ'ল এয়া চব্জিখিনি ধুনীয়াকৈ উতলিছে আৰু আমাৰ ভাজি থোৱা শুকান মাছখিনি ইয়াতে মিহলাই দিম এই শুকান মাছটো অপচনেল হয় যোনে ভাল পায় শুকান মাছ দি পেলাই খাব আৰু যোনে ভাল নাপায় নিদিয়াকৈও ধুনীয়াকৈ খাব পাৰে এয়া ধুনীয়াকৈ মিক্স কৰি দিব আৰু আমি 2 মিনিটৰ কাৰণে আমি থৈ দিম আৰু 2 মিনিটৰ পাছত আমাৰ কচু শাক আৰু শুকান মাছৰ চব্জি ৰেডি হৈ যাব এয়া 2 মিনিট হৈ গ'ল আপোনালোকে দেখিছে ইমান ধুনীয়া কালাৰ হৈছে গোন্ধও বৰ ধুনীয়া আহিছে এতিয়া ভাতৰ লগত খাবলৈ হৈ গ'ল এয়া মোৰ কচু শাক আৰু শুকান মাছৰ চব্জি ৰেডি হৈ গ'ল আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব ওচৰত থকা বেল আইকনটো ক্লিক কৰিব মোৰ অহা নতুন ভিডিঅ'বিলাক প্ৰথমতে পাবলৈ